যাদুকৰী গুণেৰে সমৃদ্ধ অসমৰ ছজিনা গছ। আয়ুৰ্বেদত ছজিনাক অমৃত বোলা হয় কিয় জানেনে? ছজিনা কিয় অলৌকিক গছ বুলি কোৱা হয়? সাধাৰণ যেন লগা ছজিনাৰ আছে বসন্ত ৰোগৰ ঔষধি গুণ। এবাৰ পুলি ৰুলে 10 বছৰলৈ ফল দিব এই উদ্ভিদে। ছজিনা হৈছে এক ঔষধি উদ্ভিদ। উচ্চ পুষ্টিগত গুণাগুণৰ বাবে ছজিনাক এক ছুপাৰ ফুড বুলি গণ্য কৰা হয়। ইয়াক অলিফেৰা আৰু ড্ৰামষ্টিক গছ বুলিও জনা যায়। ছজিনাৰ খেতি কেৱল ভাৰততে নহয়, পৃথিৱীৰ বহু দেশত কৰা হয়। ভাৰতৰ উপৰিও ফিলিপাইনছ, শ্ৰীলংকা, মালয়েছিয়া, মেক্সিকো আদি দেশত ছজিনাৰ খেতি কৰা হয়। উল্লেখ্য যে ছজিনাত উচ্চ পৰিমাণৰ ঔষধি গুণ থাকে। কোমল ছজিনা সৰিয়হ দি খাবলৈ বৰ তৃপ্তিদায়ক। এই ছজিনাৰ ফুল, ফল, পাত, ছাল আদি সকলো অংশই ঔষধি গুণেৰে ভৰপূৰ। ভিটামিন মিনাৰেলছেৰে ভৰপূৰ ছজিনাই মধুমেহ নিয়ন্ত্ৰণ, তেজ পৰিষ্কাৰ, শাৰীৰিক ক্ষমতা, হাড় মজবুত কৰে। তদুপৰি ছজিনাই কেঞ্চাৰ ৰোগৰ কোষসমূহ ধ্বংস কৰে। আয়ুৰ্বেদত ছজিনাৰ বহুতো ঔষধি গুণৰ কথা উল্লেখ আছে। শৰীৰ জ্বলা-পোৰা কৰিলে পাত পিচি লগাব লাগে। শিপা উতলাই সেই পানী খালে জ্বৰ উপশম হয়। তদুপৰি ছজিনাৰ পৰা তৈয়াৰ কৰা চুপ লিভাৰ, অগ্নাশয়, মধুমেহৰ কাৰণে অতি উপকাৰী। ছজিনা পাত শুকুৱাই গুড়ি কৰি খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। পাতৰ ৰসত ঘিউ মিহলাই খোৱালে পুৱতি মাতৃৰ দুগ্ধ বৃদ্ধি হয়। নিয়মীয়াকৈ ছজিনা খাই থাকিলে পুৰুষৰ যৌন দুৰ্বলতা নাইকিয়া হোৱাৰ লগতে শুক্ৰ বৃদ্ধি হয়। মাহেকীয়াৰ সময়ত বিষ হ'লে পাতৰ ৰস খাবলৈ দিব লাগে। ছজিনা খালে মেদবহুলতা, কলেষ্টৰেল আদি ৰোগো নিয়ন্ত্ৰণ হয়। আয়ুৰ্বেদ মতে ছজিনা 300ৰো অধিক ৰোগৰ ঔষধ। ছজিনাৰ লগতে ইয়াৰ ফুল আৰু পাতো অতি স্বাস্থ্যকৰ। ছজিনাৰ পাতত মাল্টিভিটামিন, এণ্টি অক্সিডেণ্ট আৰু এমিনো এচিডকে ধৰি বহু গুণ থাকে। কিন্তু ইয়াৰ সেউজীয়া পাতৰ সলনি শুকান পাত স্বাস্থ্যৰ বাবে অধিক ফলপ্ৰসূ বুলি বিবেচিত হয়। হাড় সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ পাবলৈ আপুনি ছজিনাৰ পাত খাব পাৰে। ইয়াত পোৱা মেগনেছিয়াম, ফছফৰাছ আৰু কেলছিয়ামে হাড় শক্তিশালী কৰে। সেয়েহে হাড় শক্তিশালী আৰু স্বাস্থ্যৱান ৰাখিবলৈ আপুনি ছজিনাৰ পাত আপোনাৰ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব।